আজিৰ ভিডিঅ'টোৰ মাজত আপোনালোকক বহুত ধুনীয়া জেগা এটালৈ লৈ যাম বুলি ভাবিছোঁ। প্ৰথমতে সকলোকে নমস্কাৰ দেই গাইছ। মানে আজি দেখিছে নহয় ইমানেই ধুনীয়াকৈ ওলাইছোঁ নহয়, তাত মানে ছোৱালী চাব লাগিব নহয়। আপোনালোকে চাগে ভাবিছে জয়ন্তই বা ক'ত বা ছোৱালী চোৱাৰ কথা ক'লে মই গৈ আছোঁ বিশ্বনাথ চাৰিআলিতে হৈ থকা অধিৱেশনলৈ বুলি। আৰুতো আপোনালোকে চাগে জানেই কিবা এটা অনুষ্ঠান বা কিবা এটা হওক মইতো আগতীয়াই। আৰুতো বাৰু এইবিলাক কথা বেছিকৈ কৈ নাথাকোঁ। এফালে ওলাইছে দাদা এজন আমাৰ ঘৰৰ ওচৰৰে, এখেত হৈছে ৰিপৰ্টাৰ আৰু লগতে বোলো আমি দুজনে গৈ আছোঁ আৰু আমি দুজনেও আহি পালোহি বিশ্বনাথ চাৰিআলিত যিহে ভিৰ লাগিছে নহয় অলপ ৰখি লৈছোঁ। আৰু এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা ওলাই পেলাই আমি পালোহি অধিৱেশনলৈ। এতিয়া আমি গাড়ীখন পাৰ্কিঙতে লগাই পেলাই এতিয়া গৈ আছোঁ গেটখনৰ ওচৰলৈ আৰু আমিও লাহে লাহে আহি পেলাই পালোহি গেটখনৰ ওচৰলৈ। চাওকচোন ইমানেই ধুনীয়াকৈ সজাইছে নহয়। আৰু প্ৰথম গেটখনতে লিখি থোৱা আছে জয়গুৰু শংকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্মৰ সমাজ অসম আৰু তলতে লিখি থোৱা আছে আদৰণি। বলকচোন এতিয়া আমি ধুনীয়াকৈ সোমাই যাওঁ গেটখনৰ ভিতৰলৈ। অ' কৃষ্ণ, আহি যে ইমানেই ধুনীয়াকৈ লাগিছে। চাওকচোন প্ৰত্যেকটো বস্তুৱে যে ইমানেই ধুনীয়াকৈ সজাইছে নহয়, আহি বহুতে ভাল লাগিছে। আৰু এই অধিৱেশন ভাগ 3 দিনীয়া কাৰ্যসূচী হয় আৰু এইফালে দেখিছে নহয় গোটেই গোপিনীসকলে ইমানেই ধুনীয়াকৈ নাম দি আছে নহয়। মই আকৌ অকণমান আহি পেলাই বহি লৈছোঁ আৰু মই এইফালে গৈ পেলাই দেখিলোঁ প্ৰত্যেকটো নিউজ চেনেলে দেখিছে নহয় এই অধিৱেশন ভাগৰ গোটেই কথাখিনি সুধি আছে। আৰু এতিয়া আপোনালোকক আৰু ধুনীয়া ধুনীয়া বস্তু দেখাবলৈ গৈ আছোঁ। এইফালে দেখিছে নহয় ৰাইজ গোপিনীসকলে নাম লৈ আছে। অকণমান বহি পেলাই গৈ পেলাই এইফালে দেখিছোঁ গোটেই গোপিনীসকলে নাম লৈ আছে, লগতে গোটেই মানুহখিনি বহি আছে। আৰু এতিয়া আপোনালোকক দেখাম 2 নম্বৰ গেটখনৰ ফালে। বলকচোন এতিয়া ভিতৰখিনি চাই থাকক আৰু খালি প্লিজ ভিডিঅ'টো লাইক এটা কৰি থৈ যাবলৈ একদম নাপাহৰিব কিন্তু দেই, লগতে ফ'ল'টো কৰি থৈ যাব। এইফালে দেখিছে নহয় কিতাপৰ দোকান, লগতে কাপোৰৰ দোকান। এইফালে আকৌ আৰু এটা বস্তু দেখিলোঁ, এইটো কি বস্তু বাৰু নাজানো দেই। এইটো কি বস্তু হয় হৈ থাকক, মোক ক'ব লগা নাই। এতিয়া আমাৰো কাম হৈ গ'ল, এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, অন্য এটা ভিডিঅ'লৈ লগ পাই আছোঁ। আজিলৈ বাই বাই।